নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। DHS গ্ৰেড 4 পদবিলাকত ইতিমধ্যে এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে। তোমালোকে যেতিয়া DHS গ্ৰেড 4 পদবিলাকৰ ৰিটেন এক্সাম দিবলৈ যাবা, তেতিয়া লগত কি কি ডকুমেণ্ট লৈ যাব লাগিব সেই সকলোবিলাক এই ভিডিঅ'টোত জনাম। আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি ভাল লাগে তেনেহলে প্ৰবীণ চন্দ্ৰ দাস চেনেলটো সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই দিব। বহুতো ল'ৰা ছোৱালীয়ে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে আৰু কিছুমানে কিবা অসুবিধাৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই। এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে, সেই লিংকটোত ক্লিক কৰি তোমালোকে অতি সহজতে নিজৰ এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিব পাৰিবা। DHS গ্ৰেড 4 পদবিলাকত ৰিটেন এক্সাম দিবলৈ যাওঁতে কি কি ডকুমেণ্ট লগত নিব লাগিব প্ৰথমতে জনাম। প্ৰথমতে তোমালোকে নিজৰ এডমিট কাৰ্ডখন নিবই লাগিব, এইখন মেন্ডেটৰী হয়। তাৰ পিছত তোমালোকে নিব লাগিব এনি ফটো আইডি কাৰ্ড, মানে ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ড নাইবা আধাৰ কাৰ্ড, যিকোনো এটা অৰিজিনেল আইডেন্টিটি কাৰ্ড লগত লৈ যাব লাগিব। তাৰ পিছত নেক্সট নিব লাগিব ব্লেক বল পয়েন্ট পেন ফৰ এনসাৰিং কুৱেশ্যন। তোমালোকে এনসাৰ শিটখন ফিল আপ কৰিবলৈ হলে কলা ৰঙৰ বল পয়েন্টছ পেন নিব লাগিব। তাৰ পিছত নেক্সট নিব লাগিব ইউৰ টু আইডেন্টিকেল কালাৰ ফটোগ্ৰাফ। তোমালোকে দুখন পাছপোৰ্ট সাইজৰ ফটো নিব লাগিব, যিখন কালাৰিং হ'ব লাগিব। তাৰ পিছত তোমালোকে এডমিট কাৰ্ডখন লগত নিব লাগিব। সেইটো প্ৰথমতে জনাইছো যে এডমিট কাৰ্ডখন নিব লাগিব। আৰু যিসকল বন্ধু বান্ধৱীসকলৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, এই আইডি কাৰ্ড বিলাক বনোৱা নাই, সেই বন্ধু বান্ধৱীসকলে লগত লৈ যাব লাগিব মেট্ৰিকৰ এডমিট কাৰ্ডখন। আৰু ইয়াতে কোৱা হৈছে তোমালোকে যেতিয়া ৰিটেন এক্সাম দিবলৈ যায় কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট লগত লৈ যাব নোৱাৰিব, যেনে মোবাইল ফোন, কেলকুলেটাৰ, হেডফোন আৰু ঘড়ী, এই বস্তুবিলাক লগত লৈ যাব নোৱাৰিব। মানে ক'ব বিচাৰিছো যে এই বস্তুবিলাক লগত নিব পাৰিব, কিন্তু যেতিয়া তোমালোকে এক্সামত প্ৰৱেশ কৰিবা তেতিয়া এই বস্তুবিলাক বাহিৰত ৰাখিব লাগিব। তোমালোকে নিশ্চয় বুজিব পাৰিছা যে এই বস্তুবিলাক বাহিৰৰ এখন সেফ জাগাত ৰাখিব পাৰিবা। আৰু ইয়াতে কোৱা হৈছে তোমালোকক এক্সাম টাইমৰ 1 ঘণ্টা আগত উপস্থিত হ'ব লাগিব। আৰু যেতিয়া এক্সাম আৰম্ভ হ'ব 15 মিনিট আগত তোমালোকক এক্সাম হলৰ ভিতৰত যাবলৈ দিব। আৰু তোমালোকৰ ৰিটেন এক্সাম 100 মাৰ্কৰ হ'ব, সময় থাকিব 1.5 ঘণ্টা। আৰু তোমালোকৰ 50টা কুৱেশ্যন আহিব, প্ৰত্যেকটো কুৱেশ্যন এনসাৰত তোমালোকক 2 মাৰ্ককৈ দিয়া হ'ব। আৰু ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকিব। আৰু তোমালোকৰ কুৱেশ্যন বিলাক আহিব জেনেৰেল নলেজ, ইংলিছ, সায়েন্স এণ্ড মেথামেটিক্স, ক্লাছ 8 ষ্টেণ্ডাৰ্ড লেভেলৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব। এইখিনিয়ে জনালো। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালো। নেক্সট এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।